বৰলান ইউটিউব চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। অসমৰ বহু সংখ্যক যুৱক যুৱতীয়ে ৰেলৱে বিভাগত নিযুক্তিৰ বাবে কিছুদিন আগত ফৰ্ম ফিল আপ কৰিছে। আজি তেওঁলোকৰ বাবে এই ভিডিঅ'টি আগবঢ়ালোঁ। 2018 চনৰ এই ভৰ্তি ৰেলৱে সবাতোতকৈ ডাঙৰ ভৰ্তি। সৰ্বমুঠ খালী পদৰ সংখ্যা 62,907টা। এই পদসমূহৰ বাবে হ'ব লগা লিখিত পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আজি আগবঢ়ালোঁ। এই কুৱেশ্যন এনচাৰসমূহ ৰেলৱে বিভাগৰ সৈতে জড়িত। আহকচোন আমি আগবাঢ়োঁ কুৱেশ্যনসমূহলৈ। আমি প্ৰথম প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ প্ৰথম ৰেলগাড়ী কেতিয়া চলিছিল? ইয়াতে 4টা উত্তৰ দিয়া আছে। ইয়াৰে যিকোনো এটা এনচাৰ বাছি উলিয়াব লাগিব। শুদ্ধ উত্তৰটো হৈছে 16 এপ্ৰিল 1853 চন। নেক্সট কুৱেশ্যন, ভাৰতৰ দীৰ্ঘতম ৰেল যাত্ৰা কৰা ৰেলগাড়ীখনৰ নাম কি? ইয়াতে 4খন ৰেলগাড়ীৰ নাম দিয়া আছে। কেৰালা এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, গতিমান এক্সপ্ৰেছ, অমৃতসৰ এক্সপ্ৰেছ। শুদ্ধ উত্তৰ হৈছে বিবেক এক্সপ্ৰেছ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৰেলযাত্ৰীৰ বীমা যোজনা কেতিয়াৰ পৰা আৰম্ভণি কৰা হৈছিল? ইয়াতে 4টা এনচাৰ দিয়া আছে। ইয়াৰে শুদ্ধ এনচাৰটি হৈছে 2 নম্বৰ 1994 চন। নেক্সট কুৱেশ্যন, প্ৰথম ৰেল অধিনিয়ম কেতিয়া বনোৱা হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে 1890 চন। এতিয়া আমি নেক্সট কুৱেশ্যনত আগবাঢ়িছোঁ। ভাৰতীয় ৰেল ৰাষ্ট্ৰীয়কৰণ কেতিয়া কৰা হৈছিল? ইয়াতে 4টা এনচাৰ দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে 1950 চন। নেক্সট কুৱেশ্যন হৈছে, প্ৰথম বৈদ্যুতিক ৰেলগাড়ী কোন চনৰ পৰা আৰম্ভণি কৰা হৈছিল? ইয়াতে বৈদ্যুতিক ৰেলগাড়ী কোন চনৰ পৰা আৰম্ভণি কৰা হৈছিল তাক সুধিছে। 4টা এনচাৰৰ ভিতৰত শুদ্ধ এনচাৰটি হৈছে বি, 1925 চনৰ পৰা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন চহৰত প্ৰথম মেট্ৰ' ৰেলগাড়ী চলিছিল? 4টা এনচাৰৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে এ, কলকাতা। কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম ক'ত আছে? উত্তৰকেইটাৰ ভিতৰত দিয়া আছে লক্ষ্ণৌ, নতুন দিল্লী, গোৰখপুৰ আৰু মুম্বাই। শুদ্ধ উত্তৰটো হৈছে গোৰখপুৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ তীব্ৰ গতিত চলা ৰেলগাড়ীখনৰ নাম কি? ইয়াতে 4টা এনচাৰ দিয়া আছে। ৰাজধানী এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, গতিমান এক্সপ্ৰেছ। শুদ্ধ উত্তৰটো হৈছে গতিমান এক্সপ্ৰেছ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীৰ্ঘতম ৰেলৱে দলংখনৰ নাম কি? ইয়াতে 4টা এনচাৰ দিয়া আছে। 4টা এনচাৰ 1 নম্বৰটো শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, ৰেলৱে দিৱস কোনদিনা পালন কৰা হয়? ইয়াতে ৰেলৱে দিৱস কোনদিনা পালন কৰা হয় তাক সুধিছে। এনচাৰসমূহ দিয়া আছে 12 ফেব্ৰুৱাৰী, 1 এপ্ৰিল, 16 এপ্ৰিল আৰু 26 জানুৱাৰী। শুদ্ধ এনচাৰটো হৈছে 16 এপ্ৰিল। কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন হৈছে, ৰেলৱে ষ্টাফ কলেজ ক'ত অৱস্থিত? 4টা এনচাৰ দিয়া আছে। চুৰাট, কানপুৰ, কলকাতা, বৰোদা। শুদ্ধ এনচাৰটো হৈছে বৰোদা। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰেলৱে আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? ইয়াতে 4টা উত্তৰ দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1890 চন। নেক্সট কুৱেশ্যন, দেশৰ প্ৰথমজনী মহিলা ৰেলমন্ত্ৰী কোন আছিল? উত্তৰসমূহত দিয়া আছে মমতা বেনাৰ্জী, মায়াৱতী, অমৃত কৌৰ আৰু সুষমা স্বৰাজ। শুদ্ধ উত্তৰটো হৈছে এ, মমতা বেনাৰ্জী। নেক্সট কুৱেশ্যন, বিশ্বৰ প্ৰথম ৰেল পৰিবহণ ব্যৱস্থা কোন দেশত আৰম্ভ হৈছিল? USA, জাৰ্মানী, ভাৰত আৰু ইংলেণ্ড। শুদ্ধ উত্তৰটো হৈছে ডি, ইংলেণ্ড। নেক্সট কুৱেশ্যন, দিল্লী মেট্ৰ' ৰেল কোন চনৰ পৰা আৰম্ভণি হৈছিল? 2011, 2002, 2004, 1991। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2002। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতত ৰেলৱে কৰ্মচাৰী নিয়োগৰ বাবে কিমানখন ৰেলৱে ব'ৰ্ড আছে? 10খন, 21খন, 26খন আৰু 4খন। শুদ্ধ উত্তৰটো হৈছে 21খন। নেক্সট কুৱেশ্যন, এছিয়াৰ বৃহত্তম ৰেলৱে নেটৱৰ্ক কোনখন দেশত আছে? এ, ভাৰত, বি, চীন, চি, পাকিস্তান, ডি, আফগানিস্তান। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভাৰত।
নেক্সট কুৱেশ্যন, ভাৰতত মহিলাৰ বাবে একমাত্ৰ ট্ৰেইন ক'ত চলাচল কৰোৱা হৈছে? মুম্বাই, কলকাতা, নতুন দিল্লী, চুৰাট। শুদ্ধ উত্তৰটো হৈছে মুম্বাই। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতীয় ৰেলৱেক কিমানটা ডিভিজনত ভাগ কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 69টাত। নেক্সট কুৱেশ্যন, কাক ব্লু শ্বিপ নামেৰে জনা যায়? উত্তৰকেইটা এনেধৰণৰ দিয়া আছে: পূব মধ্য ৰেলৱে, দক্ষিণ পূব ৰেলৱে, মধ্য ৰেলৱে, উত্তৰ ৰেলৱে। শুদ্ধ উত্তৰটো হৈছে দক্ষিণ পূব ৰেলৱে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? উত্তৰসমূহত দিয়া আছে 1960 চন, 1969 চন, 1970 চন আৰু 1986 চন। শুদ্ধ উত্তৰটো হৈছে 1969 চন। নেক্সট কুৱেশ্যন, দীৰ্ঘতম ৰেলপথৰ নেটৱৰ্ক থকা ৰাজ্যখনৰ নাম কি? উত্তৰসমূহত দিয়া আছে এনেভাৱে: বিহাৰ, ছিকিম, উৰিষ্যা, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৰেলপথৰ নেটৱৰ্ক নথকা ৰাজ্যখনৰ নাম কি? ছিকিম, অৰুণাচল, কাশ্মীৰ, পঞ্জাৱ। শুদ্ধ উত্তৰটো হৈছে ছিকিম। আজিৰ খণ্ডৰ আমি শেষৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ আটাইতকৈ পূবৰ ৰেলৱে ষ্টেচনটো হ'ল গুৱাহাটী, লিডু, ডিফু, বাৰামুল্লা। শুদ্ধ উত্তৰটো হৈছে লিডু। এই ভিডিঅ'টো অনুশীলনৰ বাবে প্ৰস্তুত কৰা হ'ল। ইয়াৰ পাছৰ ভিডিঅ'ত ৰেলৱে গ্ৰুপ ডি পৰীক্ষাত আহিব পৰা কিছু প্ৰশ্নৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।